হাই ফ্ৰেণ্ডছ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল মিলিজুলি 997। আৰু আজি হৈছে সৰস্বতী পূজা আৰু এয়া মই মেকআপ ষ্টাৰ্ট কৰিছোঁ। মোৰ আগে পিছে মেকআপ কৰাৰ তেনেকুৱা একো এক্সপিৰিয়েঞ্চ নাই, তথাপিতো নিজে অকণমান যি পাৰোঁ তাকে কৰিবলৈ চেষ্টা কৰিছোঁ। আগতে মোৰ সৰস্বতী পূজাত মোৰ বায়ে কৰি দিছে, কিন্তু এতিয়া মোৰ বা নাই, বাক বিয়া দিয়া হ'ল। বা এতিয়া আৰু যি পাৰোঁ নিজে কৰিব লাগিব, যিহেতু নিজে অকণমান শিকি লৈছোঁ। আৰু মোৰ মেকআপ কৰাটো কিবা যদি ভুল হয় আপোনালোকে দেখুৱাই দিব, কমেণ্ট বক্সত কমেণ্ট কৰি জনাব। মই একো মেকআপ কৰিব একো নাজানো, এনেই আৰু অলপমান যি পাৰোঁ তাকে মেকআপ কৰিছোঁ। আৰু ভিডিঅ'টো আপোনালোকে স্ক্ৰিপ্ট নকৰাকৈ শেষলৈকে চাই থাকিব। আৰু গছকি ধূলি বালি গাঁৱৰে বোকা পানী, গছকি ধূলি বালি পাৰিবা জানো বোৱাৰী হ'বনে মেখেলা চাদৰ পিন্ধি, পাৰিবা জানো শাওনৰ পথাৰত হ'ব গৰুৱনী। এয়া ফাইনেলি মই ৰেডি। পিছে বলক ভিডিঅ'টো শেষলৈকে স্ক্ৰিপ্ট নকৰাকৈ চাই থাকিব। আৰু আমি এতিয়া গৈ আছোঁ আমাৰ কাষতে থকা শিৱ মন্দিৰলৈ সেৱা কৰিবলৈ। আৰু এয়া মোৰ ফ্ৰেণ্ড হয়, সিহঁতে বহুত লাজ কৰে কেমেৰাৰ সন্মুখত ওলাব। আৰু এয়া আমাৰ ৰাজহুৱা শিৱ মন্দিৰ। ফাৰ্ষ্ট মই শিৱ মন্দিৰটোত সেৱা কৰোঁ, তাৰপাছত মই মোৰ স্কুললৈ সেৱা কৰিবলৈ যাম। আৰু এইজনী মোৰ বেষ্ট ফ্ৰেণ্ড হয়, একদম লাজুকীয়া, কেমেৰাৰ সন্মুখতে ওলাব লাজ কৰে মানে। আৰু মই মোৰ বেষ্ট ফ্ৰেণ্ড নিশিতাক মই কেমেৰাটো ধৰিব কৈছোঁ যে তই কেমেৰাৰ সন্মুখত ওলাব নালাগে দে, তই মোক কেমেৰাটো ধৰি দে। মই তেনেকৈ ক'লোঁ, তাই মোক কেমেৰাটো ধৰি আছে, তাই মোক ভিডিঅ' কৰি আছে। আৰু এয়া আমি সেৱা কৰি আছোঁ। স্কুলীয়া জীৱনৰ প্ৰথমটি খোজ দিয়া স্কুলখনেই হৈছে এইখন। আৰু এইখন চিনাদি হাইস্কুল হয়। এতিয়া আমি এইখনতে পঢ়ি আছোঁ, ইয়াতে সেৱা কৰিব আহিছোঁ। এইখনে হৈছে চিনাদি হাইস্কুল, আমি এতিয়া পঢ়ি আছোঁ এইখন স্কুলত। তুমি যেন লাগে নীলিমাৰে সপোন, জুমি জুমি চাওঁ মই হিয়াৰে দাপোন। প্ৰিয়তমা প্ৰিয়তমা এবাৰ চাই দিয়া না, জোন হৈ চকু। প্ৰিয়তমা প্ৰিয়তমা সাগৰ মৰম মোৱানা, ঢৌ হৈ খেলি ৰং বুকু। আৰু এতিয়া আমি কামাখ্যা মন্দিৰলৈ সেৱা কৰিবলৈ গৈ আছোঁ। আৰু এইটো কামাখ্যা মন্দিৰ, সেইটো কামাখ্যা মন্দিৰলৈ আমি এতিয়া সেৱা কৰিম। আৰু এয়া হৈছে কামাখ্যা মন্দিৰ, সকলো বেষ্ট ফ্ৰেণ্ডে ইয়াত সেৱা কৰি আছে। আৰু তাতে আৰু আজি ভেলেণ্টাইন ডে, আপোনালোকেতো জানেই। লিখি যাম তাতেই মৰমৰে আখৰ, লিখি যাম তাতেই ভাল পোৱাৰে আখৰ। আৰু এতিয়া ইয়াত সেৱা কৰি মই ঘৰলৈ যাব লাগিব। মোৰ এতিয়া পাৰ্চেল এটা আহি আছে, আৰু এয়া দাদাজন আহি আছে পাৰ্চেল দিবলৈ। লিখি যাম তাতেই ভাল পোৱাৰে আখৰ। তুমি যেন লাগে
নিৰিমাৰে সপোন জুমি জুমি চাওঁ মই হিয়াৰে দাপোন প্ৰিয়তমা আৰু এই দাদাজনৰ পৰা মই পাৰ্চেলটো ল'লোঁ। কি পাৰ্চেল আপোনালোকে অনুমান কৰিব পাৰিছেনে? ঠিক আছে, আপোনালোকক মই এই পাৰ্চেলটো আনবক্সিং কৰি দেখুৱাম। প্ৰিয়তমা প্ৰিয়তমা সাগৰ মৰম লোৱানা ঢৌ হৈ খেলি ৰম বুকু আৰু ইয়াত আছে এটা ঘড়ী, আৰু মই মিছ'ৰ পৰা অনলাইন কৰিছিলোঁ। এই ঘড়ীটো বহুত ধুনীয়া, ভাল হয় ঘড়ীটো, বহুত মৰম লাগে ঘড়ীটো। কিন্তু মই সৰস্বতী পূজাৰ দিনা পিন্ধিবই নাপালোঁ। পিছে ব'লক এতিয়া আমি আকৌ স্কুললৈ যাওঁ। আৰু এয়া পূজা কৰি আছে, এতিয়া আমি পূজাত বহিছোঁ আৰু পূজা কৰিবলৈ। আৰু এতিয়া এয়া খানা চলি আছে, আমি খালোঁ। আৰু আমি এতিয়া পূজা বুলি ফটোকপিমান উঠিছোঁ। আপোনালোকক দেখুৱাইছোঁ ফটোকপি কেনেকুৱা হৈছে, আপোনালোকে ক'বচোন। ইজাৰে পজা আৰু এয়া আমি চাৰিজনী বেষ্ট ফ্ৰেণ্ড হয়। আৰু এয়া আমাৰ সকলোৰে মৰমৰ হেড ছাৰ, আৰু এয়া আমাৰ সকলোৰে মৰমৰ ছায়েন্সৰ ছাৰ, আৰু এয়া হিন্দী ছাৰ, আৰু এয়া আমাৰ সকলোৰে মৰমৰ অসমীয়াৰ মেম আৰু গণিতৰ মেম। আৰু আপোনালোকে যদি মোৰ ভিডিঅ'টো চাই ভাল পালে তেন্তে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু এতিয়া বাই বাই, অহা ভ্লগত আকৌ লগ পাম দে, বাই বাই।